গোটেইজনী সাজি কাচি ওলালোঁ এটা অনুষ্ঠানলৈ বুলি। মই আৰু মানুহজন দুয়োটাই গ'লোঁ। আৰু যিটো অনুষ্ঠানৰ বাবে গৈ আছোঁ সেই অনুষ্ঠানটো ইতিমধ্যে যোৱা নিশা ৰাতি 9 বজাত ৰেঙনি টিভিত দি গ'ল। যিহেতুকে মোৰ প্ৰথম অভিজ্ঞতা, সেয়েহে ভাবিলোঁ এই সুন্দৰ মেমৰিখিনি এনেদৰে ভিডিঅ' আকাৰেৰে ধৰি ৰাখোঁ। এই সুন্দৰ পৰিৱেশৰ মাজেৰে মই গৈ পালোঁগৈ ৰেঙনি ষ্টুডিঅ'। আৰু আমি গৈ পোৱাৰ মানে তেওঁলোকে নিজৰ কামবোৰ নিকাৰিকৈ কৰি আছে। আৰু অলপ সময় গৈ বহিলোঁ, তাৰ পাছতে অনুষ্ঠানটো আৰম্ভ হ'ল। মই প্ৰথম শুনিছোঁ। অতুলদাক যদি চিন্তাত পেলাইছে, গতিকে ভাবিবলগীয়া কথা। মই দৰ্শকক পুনৰ কওঁ, আজিৰ ৰেচিপি হৈছে তৰমুজৰ বাকলিৰে মালাই কোফতা কাৰী। বৰষা ভৰালী তেওঁ গুৱাহাটীৰে, আৰু তেওঁ কিছু সময়ৰ পিছত আহি আমাৰ সৈতে জইন কৰিব, কাৰণ তেওঁ চাব আপুনি কি টুইষ্ট দিছে। বিশেষভাৱে ধন্যবাদ তৰমুজৰ এটা আজিৰ ৰেচিপিটো আৰু মোৰ ভাল লাগিলে এইকাৰণে যে সুন্দৰ ৰেচিপি আমি খালি মই তোমাৰ তুমি নিদিয়ে আৰু কাৰণটো এটাই। আৰু মই কোৱাই নাই নহয় মই ক'ত গৈছিলোঁ। মই গৈছিলোঁ ৰেঙনি টিভিত চলি থকা মোৰ পাকঘৰ মোৰ সোৱাদলৈ। আৰু প্ৰত্যেক সপ্তাহৰ দৰে এই সপ্তাহো আহিছিলে এগৰাকী চেলিব্ৰিটি গেষ্ট। আৰু তেখেতক লগ পাই এনেকুৱা লাগিলে যেন আমি বহুত দিনৰে চিনাকি। ইমান যেন কথা পাতিলোঁ, কি ক'ম, নালাগিলেই যেন প্ৰথম সেইদিনাখনেই তেখেতক লগ পালোঁ। আচলতে কি তৰমুজৰ বাকলিটো মানে যিখিনি বস্তু আমি খাব পাৰোঁ, মোৰ মতে সেইখিনি খাব লাগে। আমিতো তৰমুজৰ ৰঙা যিটো অংশ সেইটো আমি খুৱাই যায়, জুচ হওক, ফ্ৰুট হওক, যেনে তৰকাৰী হওক খোৱা যায়, কিন্তু বাকলিটো আমি পেলাই দিওঁ। কেতিয়াবা যদি ফুটি ফুটি বনোৱা ব্যৱহাৰ কৰে বা চব্জি বনাব পাৰি, কিন্তু অকণ তাৰ যদি নতুন ৰূপ এটা দি যদি বনাব পাৰি, তেওঁৰ কনচেপ্ট আছিলে কিনা হাঁহৰ ভিতৰলৈকে পেলাই কিয় দিম আৰু গিনি তাতে ন চব বস্তু অকণমান অকণমান আজি বৰষা ভৰালী যিগৰাকীয়ে আজিৰ ৰেচিপি প্ৰেৰণ কৰিছিল, তেওঁক এইবাৰ আমাৰ মাজলৈ আমি মাতিব বিচাৰিছোঁ, তেওঁ ফিডবেক ল'ব বিচাৰিছোঁ। বৰষা ভৰালী গুৱাহাটীৰে তেখেত, তেওঁ পঠিওৱা ৰেচিপি আজি আপুনি টুইষ্ট দি এয়া বনাইছে। বৰষা সঁচাকৈ বৰ প্ৰথম কথা হ'ল শুভেচ্ছা জনাইছে। শেহতীয়াকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু লগতে ৰঙালী বিহুৰ শুভেচ্ছা ধন্যবাদ ধন্যবাদ। আৰু মোৰ ভাল লাগিলে এইকাৰণে দেখুৱা যে সুন্দৰ ৰেচিপি আমি ৱাটাৰ মেলন মানে আমাৰ ইয়াৰে সাধাৰণতে আমি জুচ খাওঁ, কাটি খাওঁ, কেঁচাই খাওঁ বা খাওঁৱেই, কিন্তু তেওঁৰ যিটো কিউৰেশ্যন মেনুখন যেনেকৈ বনাইছে, যিটো মানে তৰমুজৰ লগত কোফতাৰ কম্বিনেশ্যন যিটো কৰিছে, মোৰ সঁচাকৈ ভাল লাগিছে। এতিয়া কোৱা এই ৰেচিপিটোৰ বিষয়ে অকণমান জানিব লগা হ'ল, কিয় ভাবিলা? তৰমুজটো আমি খামেই, সকলোৱে খায় মানে, কিন্তু খাই পেলাই বাকলিটো আমি কি কওঁ পেলাই দিওঁ, বা কেতিয়াবা কি হয় ব্যৱহাৰ কৰা হয়, ফুটি ফুটি বনায় বা চব্জি তেনেকৈ বনোৱা যায়। তাৰপিছতে আপোনাৰ এদিন তেনেকৈ মই বনালোঁ আৰু কোফতাটো বনাই চালোঁ, তাতে দেখোন নাই খাবলৈ ভাল লাগিছে বা পাৰি তেনেকুৱা এটা যেন যিটো বস্তু আমি পেলাই দিওঁ, পেলাই নিদি এইটো ব্যৱহাৰ কৰিব পাৰিছোঁ। তো সেই তেনেকেই ধৰি লওক বনালোঁ। ৰেচিপি সুন্দৰ, সঁচাকৈ মোৰ ভাল লাগিল। ফাইনেলি চোৱা অকণ টুইষ্ট দি দিছোঁ, মই টুইষ্ট দিয়াৰ কাম কৰিছোঁ চালোঁ। তৰমুজৰ কোফতা, আৰু আপোনাকো ধন্যবাদ জনাইছোঁ। ইমান এটা ধুনীয়া ডিছ যে আপুনি বিচাৰি পালে, আৰু আমাৰ অতুলকৰ ডাঙৰীয়াই ইমান ধুনীয়া এটা টুইষ্ট দিলে, খুব ভাল লাগিছে খাই পেলাই, বহুত বহুত ধন্যবাদ। তাকে আৰু মই
মোৰ পাকঘৰ মোৰ সোৱাদৰ এই সমূহ কৰ্মকৰ্তালৈ আৰু লগতে আপোনালোক দুজনকো ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মোৰ যিটো আছিলে ৰেচিপিটো আঁকোৱালি লোৱাৰ বাবে আৰু বহুত বহুত ধন্যবাদ। ধন্যবাদ।